এবাৰ এজন 9 বছৰীয়া ল'ৰাই তাৰ দেউতাকক এটা আচৰিত প্ৰশ্ন সুধিলে, দেউতা, মই ধনী কেনেকৈ হ'ব পাৰিম? সেই সৰু ল'ৰাজনৰ দেউতাক কোনো সাধাৰণ মানুহ নাছিল। তেওঁ আছিল এজন উচ্চ শিক্ষিত অধ্যাপক, এজন PhD ডিগ্ৰীধাৰী পণ্ডিত। কিন্তু সেইদিনা সেই বিদ্বান মানুহজনৰ হাতত নিজৰ পুত্ৰৰ এই সৰু প্ৰশ্নটোৰ কোনো উত্তৰ নাছিল। তেওঁ কেৱল ইমানকে ক'লে, নিজৰ মগজু ব্যৱহাৰ কৰা। ইয়াৰ পাছতেই আৰম্ভ হ'ল পৃথিৱীৰ আটাইতকৈ চৰ্চিত এটা আৰ্থিক যাত্ৰা, যিয়ে আজি পৃথিৱীৰ লাখ লাখ মানুহৰ পইচাৰ প্ৰতি থকা ধাৰণা চিৰদিনৰ বাবে সলনি কৰি দিছে। প্ৰকৃততে সেই ল'ৰাজনৰ অৰ্থাৎ ৰবাৰ্ট কিয়চাকিৰ এজন নহয়, দুজন দেউতাক আছিল। এজন তেওঁ নিজৰ শিক্ষিত দেউতাক, যাক তেওঁ দুখীয়া দেউতা অৰ্থাৎ প'ৰ ডেড বুলি কৈছিল, আৰু আনজন আছিল তেওঁ বন্ধু মাইকৰ দেউতাক, যিয়ে মাত্ৰ 8ম শ্ৰেণীলৈকেহে পঢ়িছিল, কিন্তু তেওঁ আছিল সেই চহৰখনৰ আটাইতকৈ সফল ব্যৱসায়ী। ৰবাৰ্টে তেওঁক ধনী দেউতা অৰ্থাৎ ৰিচ ডেড বুলি মাতিছিল। এজনৰ হাতত আছিল ডাঙৰ ডাঙৰ ডিগ্ৰী আৰু এটা সুৰক্ষিত চৰকাৰী চাকৰি, কিন্তু তেওঁ সদায় পইচাৰ অভাৱত ভুগিছিল। আনজনৰ হাতত কোনো ডিগ্ৰী নাছিল, কিন্তু তেওঁ জানিছিল পইচাক কেনেকৈ নিজৰ গোলাম কৰিব লাগে। আমাৰ স্কুল কলেজত আমাক সদায় এটা কথাই শিকোৱা হয়, ভালকৈ পঢ়া, ভাল নম্বৰ আনা আৰু তাৰ পাছত এটা সুৰক্ষিত চাকৰি বিচৰা। কিন্তু ধনী দেউতাই কৈছিল যে এইটোৱেই আটাইতকৈ ডাঙৰ ভুল। বেছিভাগ মানুহে পইচা উপাৰ্জন কৰিবলৈ গোটেই জীৱন কাম কৰে, কিন্তু তেওঁলোকে কেতিয়াও শিকিব নোৱাৰে যে কেনেকৈ পইচাক তেওঁলোকৰ বাবে কাম কৰিবলৈ লগাব পাৰি। ইয়াকে ৰবাৰ্টে কৈছে ৰেট ৰেচ বা এন্দুৰৰ দৌৰ। মানুহে প্ৰথমে এটা চাকৰি কৰে, পইচা আহে, তাৰ পাছত তেওঁলোকে এখন নতুন গাড়ী কিনে, ডাঙৰ ঘৰ বা ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰিবলৈ লয়। এই খৰচবোৰ চম্ভালিবলৈ তেওঁলোকে আৰু বেছি পৰিশ্ৰম কৰে, আৰু বেছি কাম কৰে, কিন্তু তেওঁলোকৰ হাতত কেতিয়াও পইচা বাচি নাথাকে। ধনী আৰু দুখীয়াৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্যটো কি জানেনে? ধনী দেউতাৰ মতে ইয়াৰ একমাত্ৰ কাৰণ হ'ল সম্পদ আৰু ব্যয়ৰ মাজত পাৰ্থক্য বুজি নোপোৱা। এছেট বা সম্পদ হ'ল সেইবোৰ বস্তু যিয়ে আপোনাৰ পকেটত পইচা সোমোৱাই থাকে, যেনে ভাড়ালৈ দিয়া ঘৰ, শ্বেয়াৰ বজাৰৰ বিনিয়োগ বা এটা চলি থকা ব্যৱসায়। আনহাতে লাইবিলিটি বা ব্যয় হ'ল সেইবোৰ বস্তু যিয়ে আপোনাৰ পকেটৰ পৰা পইচা উলিয়াই নিয়ে। বেছিভাগ মানুহে তেওঁলোকৰ ঘৰখনক আটাইতকৈ ডাঙৰ সম্পদ বুলি ভাবে, কিন্তু যদি আপুনি সেই ঘৰটোৰ বাবে প্ৰতিমাহে পকেটৰ পৰা EMI দি আছে, তেন্তে সেয়া আপোনাৰ বাবে এটা বোজাহে, কাৰণ ই আপোনাৰ পকেটত পইচা সোমোৱা নাই, বৰঞ্চ উলিয়াই নিছে। এবাৰ কল্পনা কৰক মেকডনাল্ডৰ প্ৰতিষ্ঠাতা ৰে ক্ৰকৰ কথা। তেওঁ এবাৰ এদল MBA ছাত্ৰক সুধিছিল, মই কিহৰ ব্যৱসায় কৰোঁ? সকলোৱে হাঁহি দিছিল আৰু কৈছিল, আপুনি বাৰ্গাৰ বিক্ৰী কৰে। কিন্তু ৰে ক্ৰকে হাঁহি এটা মাৰি উত্তৰ দিছিল, নহয়, মোৰ আচল ব্যৱসায় হ'ল ৰিয়েল এছেট। তেওঁ বুজাই দিছিল যে বাৰ্গাৰ বিক্ৰী কৰাটো তেওঁ এটা কাম হ'ব পাৰে, কিন্তু তেওঁ আচল সম্পদ হ'ল সেই মাটিবোৰ য'ত মেকডনাল্ডৰ ৰেষ্টুৰেণ্টবোৰ থিয় হৈ আছে। ধনী মানুহে সদায় তেওঁলোকৰ সম্পদৰ তালিকাখন ডাঙৰ কৰাত মনোনিৱেশ কৰে। পইচা উপাৰ্জন কৰাৰ পাছতো বহুতো মানুহ কিয় পুনৰ দুখীয়া হৈ পৰে? ইয়াৰ কাৰণ হ'ল আৰ্থিক শিক্ষাৰ অভাৱ। বহুতো খেলুৱৈ বা শিল্পীৰ একাউণ্টত কোটি কোটি টকা থকাৰ পাছতো শেষত দেউলীয়া হৈ পৰে, কাৰণ তেওঁলোকে পইচাক ধৰি ৰাখিব নাজানে। ধনী হ'বলৈ হ'লে আপুনি কেৱল পইচা উপাৰ্জন কৰিলে নহ'ব, আপুনি জানিব লাগিব পইচাই কেনেকৈ কাম কৰে। দুখীয়া দেউতাই সদায় ডিগ্ৰী আৰু চাকৰিৰ সুৰক্ষাৰ কথা কৈছিল, কিন্তু ধনী দেউতাই কৈছিল, পইচাৰ বাবে কাম নকৰিবা, পইচা কেনেকৈ কামত লগাব লাগে সেইটো শিকিবলৈ কাম কৰা। ৰবাৰ্ট কিয়চাকিয়ে আমাক সোঁৱৰাই দিছে যে আমাৰ যাত্ৰাত 5টা ডাঙৰ বাধা আহিব পাৰে: ভয়, সন্দেহ, এলেহুৱা স্বভাৱ, কু অভ্যাস আৰু অহংকাৰ। বেছিভাগ মানুহে পইচা হেৰুৱাৰ ভয়ত কেতিয়াও আগবাঢ়িব নোৱাৰে। কিন্তু মনত ৰাখিব, পৃথিৱীৰ বাস্তৱ ক্ষেত্ৰত কেৱল বুদ্ধিয়ক মানুহজনেই আগবাঢ়ি নাযায়, বৰঞ্চ সাহসী মানুহজনো আগবাঢ়ি যায়। বিফল হোৱাৰ ভয় সকলোৰে থাকে, কিন্তু সেই বিফলতাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়াই এজন সফল মানুহৰ চিন। আজি এটা কথা ভাবি চাওক, যদি আপুনি আজি কাম কৰা বন্ধ কৰি দিয়ে, তেন্তে আপুনি কিমান দিন জীয়াই থাকিব পাৰিব? আচলতে সম্পদৰ জোখ টকাৰে নহয়, বৰঞ্চ সময়েৰেহে কৰা হয়।
আপোনাৰ হাতত কিমান বেছি সম্পদ আছে যিয়ে আপোনাৰ অনুপস্থিতিটো আপোনাক পোহপাল দিব পাৰিব। স্কুলত আমাক কেতিয়াও ধনী কেনেকৈ হ'ব লাগে সেইটো নিশিকায়, কাৰণ স্কুলবোৰে কেৱল এজন ভাল চাকৰিয়াল তৈয়াৰ কৰিব বিচাৰে, এজন মালিক নহয়। যদি আপুনি এতিয়াও এন্দুৰৰ দৌৰত আবদ্ধ হৈ আছে, তেন্তে এতিয়াই সজাগ হোৱাৰ সময় আহি পৰিছে। পইচাৰ বাবে দৌৰাৰ পৰিৱৰ্তে পইচাক নিজৰ বাবে দৌৰাবলৈ আৰম্ভ কৰক। আপোনাৰ কামটো আপোনাৰ জীৱিকা হ'ব পাৰে, কিন্তু আপোনাৰ ব্যৱসায় আৰু আপোনাৰ সম্পদবোৰহে হ'ল আপোনাৰ আচল শক্তি। সদায় নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰক, কেৱল উপাৰ্জনৰ বাবে নহয়। মনত ৰাখিব, পইচা আপোনাৰ দাস হ'ব লাগে, মালিক নহয়। কাৰণ শেষত আপুনি কিমান পইচা উপাৰ্জন কৰিলে সেইটো কোনেও মনত নাৰাখে। আপুনি সেই পইচাক সম্পদত ৰূপান্তৰ কৰি নিজৰ বাবে কিমান সময় কিনিব পাৰিলে, সেইটোহে আপোনাৰ সফলতাৰ পৰিচয় দিব। গোটেই জীৱন আনৰ বাবে কাম কৰি শেষ হৈ যাব নে নিজৰ এক সাম্ৰাজ্য গঢ়িব, সিদ্ধান্ত আপোনাৰ হাতত। কাৰণ আপোনাৰ আৰ্থিক স্বাধীনতাৰ চাবিকাঠি কেৱল আপোনাৰ মগজুৰ ভিতৰতহে লুকাই আছে। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।